I love you. মই কিমান ভাল পাওঁ তোমাক। কিমান ইজিলি আৰু সোনকালে কৈ দিওঁ ন আমি I love you বুলি। সঁচাকৈ আমি মিন কৰোঁ বা নকৰোঁ। আমিতো কৈ দিওঁ, কিন্তু we do not know what and how the other person will take it. তেওঁৰ মনত কি ভাবিবলৈ আৰম্ভ কৰিব। I love you মানে বছ এজনক প্ৰেম কৰা নুবুজায়। ইয়াৰ মানে তুমি একচেপ্ট কৰিছা যে তেওঁ যেনেকুৱাই নহওক, বেছি কথা পাতে বা কমকৈ কথা পাতে, তেওঁ কথা পতাৰ ষ্টাইল, হেবিটছ, নেচাৰ, তেওঁৰ খং, তেওঁৰ ৰং, তেওঁৰ চেহেৰা, সকলো সৰু সৰু কথা একচেপ্ট কৰা। উৰে জীৱন একেলগে থাকিবলৈ ইচ্ছা কৰা। আজি যিমান ভাল পাওঁ, আগলৈ আৰু বেছি ভাল পাম। তোমাৰ বিপদত, তোমাৰ সুখত, তোমাৰ দুখত সদায় থকাৰ প্ৰতিশ্ৰুতি। আমি যিমান কাজিয়া নকৰোঁ কিয়, কিন্তু আমাৰ কাৰণে সদায় বেলেগৰ লগত ফাইট কৰিবলৈ সাজু। For the sake of our relationship. সেয়াই হৈছে I love you মিনিং। কিন্তু আজিকালি দেখোন I love you ৱৰ্ডকেইটা আগৰ নিচিনা নহয়। নতুনকৈ এজনক লগ পায়ে কেইদিনমান হোৱাটছএপ বা ফেচবুকত কথা পাতি সহজতে I love you বুলি কোৱা হয়, without knowing the meaning of it. Love is a very beautiful feeling. Before you say I love you, বহুবাৰ ভাবিবা